celebration.com-লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি কথাবাৰ্তা অনুষ্ঠানৰ হৈতে মই ময়ূৰী বৰুৱাই উপস্থিত আছো আমাৰ লগত আছে বিশিষ্ট অতিথি এয়া জিয়াউৰ ৰহমান ডাঙৰীয়া স্বাগতম জনাইছো থ্যাংক ইউ ময়ূৰী বহুত দিন লগ পাম বুলি আশা কৰি আছিলো কথাবাৰ্তা অনুষ্ঠানলৈ আপোনাক সময় দিব পৰা নাছিলো তাৰ কাৰণে সৰি ইটস ওকে একো নাই আপুনি বহুত ব্যস্ত থাকে ব্যস্ততাৰ মাজতো আজি সময় উলিয়াই আমাৰ অনুষ্ঠানলৈ আহিলে জীৱনৰ আন এটা নাম ব্যস্ততা কাম সকলোৰে থাকে কোনবাই কাম কম কৰে ব্যস্ততা বেছি হৈ যায় কিছুমানৰ মই জীৱনটো সিজিল কৰিব নাজানো সেইকাৰণে মোৰ কামবোৰ কাম কম কিন্তু কামবিলাকত এংগেজমেন্ট বেছি হৈ যায় মোৰ ব্যস্ততাৰো বেছি হৈ যায় সিজিল মানুহ নহয় তাৰমানে মই একো নাই প্ৰথমে আপোনাৰ লগত কথা বতৰা পাতিবৰ কাৰণে আমাৰ বহুত প্ৰশ্ন মনত আছে কিন্তু ময়ো সেইখিনি আচলতে সিজিল কৰিব পৰা নাই গতিকে খেলি মেলিকে মই আজি আপোনাক বহুত কথাই সুধিম আপুনি সেইখিনি উত্তৰ দিব বুলি মই বিশ্বাস আৰু আস্থা আছে প্ৰথমে সুধিব বিচাৰো যে বহুতে আপোনাক সাংবাদিক বুলি জানে বহুতে আপোনাক ৰাজনীতিৰ লগত জড়িত এজন বিশেষ ব্যক্তি বুলি জানে মই সুধিব বিচাৰো বা আপোনাৰ মতামতটো জানিব বিচাৰো যে আপুনি এজন সাংবাদিক নে এজন ৰাজনীতিবিদ না মইতো ৰাজনীতিবিদ নহয় ৰাজনীতিক পলিটিশিয়ান আগতে মই সাংবাদিক আছিলো মই বিশ্বাস কৰো মানুহে একেলগে দুটা কাম কৰিব নালাগে মানে সাংবাদিকতা এনেকুৱা এটা বৃত্তি যিটো বৃত্তি আপুনি অকল সাংবাদিকতাহে কৰিব লাগে সাংবাদিকতা কৰি থাকি আপুনি অন্য কাম কৰিব নালাগে নহলে সাংবাদিকতা বৃত্তিটোৰ প্ৰতি আপুনি জাস্টিস দিব নোৱাৰিব আৰু সেই কাৰণে সাংবাদিকতাটোক এটা সেৱা বুলি কোৱা হয় আৰু এটো এনেকুৱা এটা সেৱা যিটো সেলফলেস হয় গতিকে সাংবাদিক হৈ থাকি যদি আপুনি আন কাম কৰে তেতিয়া সাংবাদিকতা বৃত্তিটোক আপুনি জাস্টিস দিব নোৱাৰে বৃত্তিটোক জাস্টিস দিব নোৱাৰিলে আপুনি সমাজখনক যেটো সাৰ্ভিস ডেলিভাৰী বুলি কয় সেইটো আপুনি দিব নোৱাৰিব সেইকাৰণে মই যিমান দিনলৈকে সাংবাদিক হৈ আছিলো মই অকল সাংবাদিকতা কৰিছিলো আন একো কাম কৰা নাছিলো কিন্তু আপুনি সাংবাদিকতাৰ পৰা ৰাজনীতিৰ পথাৰখনলৈ কেনেকৈ আহিলে দীঘলীয়া কাহিনী কিন্তু থুলমূলকে যদি মই এনেকে আপোনাক বুজাব বিচাৰো যে বহুত কথা আছে কিন্তু মূল কথাটো এনেকুৱা যে সাংবাদিকতা বৃত্তিটোত মই বৰ কষ্ট পাই আছিলো সাংবাদিকতা মই কৰি আছিলো সাংবাদিক বিলাকে পৰিস্থিতি এতে এনেকুৱা যদি আপুনি এগৰাকী প্ৰকৃত সাংবাদিক অনেষ্ট ভাল ৰিয়েল সাংবাদিক হয় অসমৰ নিচিনা ঠাইত আপুনি ইভেন আপোনাৰ পৰিয়াল পোহপাল দিব নোৱাৰে এই বেদনা অসমৰ বোধকৰো প্ৰতিজন সৎ সাংবাদিকৰ মনত আছে সেইকাৰণে সাংবাদিক বিলাকে বিভিন্ন বৃত্তি অন্য কাম কৰিবলগীয়া হয় কিছুমানে অনৈতিক কাম কৰিবলগীয়া হয় অবৈধ কাম কৰিবলগীয়া হয় অবৈধ আৰু অনৈতিক কামক মই সমৰ্থন নকৰো নিজেও কোনোদিন কৰা নাই আৰু সেইকাৰণে যেহেতু সাংবাদিক হৈ থাকি মই অন্য কাম নকৰো অনৈতিক কাম নকৰো অবৈধ কাম নকৰো কাৰো পৰা ফেভাৰ নলওঁ কোনো মন্ত্ৰীক গৈ ৰিকুৱেষ্ট নকৰো কোনো অফিচাৰক গৈ ৰিকুৱেষ্ট নকৰো বা কাৰোবাক ফেভাৰ কৰি প্লাই তাৰ পৰা ফেভাৰ ল'ব নোখোজো সেইকাৰণে মই দেখিলো যে সাংবাদিকতা ইজ নট মাই কাপ অফ টি সেইকাৰণে মই সাংবাদিকতা এৰি দিলো এইটো এটা কাৰণ দ্বিতীয় যদিও এইটো মানে পাব্লিকলি ক'বলগীয়া কথা নহয় কিন্তু কথাটো হয় যে বহুত সাংবাদিক হৈ থাকি ৰাজনীতি কৰে আজিকালি সাংবাদিক হৈ থাকি ৰাজনীতি কৰাৰ মানে অঘোষিতভাৱে যে সাংবাদিকতা কৰিছো বুলি কয় কিন্তু আচলতে তো কোনোবা পলিটিক্যাল পাৰ্টি বা কোনোবা পলিটিক্যাল নেতাৰ পক্ষত হৈ কাম কৰে সেই কামটো ঠিক নহয় গতিকে মোৰ কথাটো হ'ল যে মই সেই কামটো নকৰো কৰিলে একেবাৰে ৰাজনীতি কৰিম আৰু নহলে সাংবাদিকতা কৰিম যিমান দিন সাংবাদিকতা কৰিছিলো আন একো কৰা নাই সাংবাদিকতা এৰিছো যিদিনাখন মই সাংবাদিকতা এৰিছো সেইদিনাখন মই ডিআইপিআৰত নি পেলাই মোৰ আইডেন্টিটি কাৰ্ডখন ডিআইপিআৰ এখন আইডেন্টিটি কাৰ্ড দিয়ে এক্ৰিডিটেশ্যন কাৰ্ড বুলি কয় সেই কাৰ্ডখন নি পেলাই জমা দিছো আৰু তাতে লিখি দি আহিছো যে মই আজিৰ পৰা সাংবাদিকতা ত্যাগ কৰিলো গতিকে আপোনালোকৰ কাৰ্ডখন মই জমা দি থৈ গলো আজিকালি আপোনাক প্ৰায়ে দেখো ফেচবুকত আপুনি বিভিন্ন ধৰণৰ ভিডিঅ' দিয়ে হয় বহুত ভিউজ পায় লাখৰ ওপৰত ভিউ পায় ইউটিউব চেনেলত পায় ভিডিঅ' ক্ৰিয়েট কৰে আপুনি নিজকে কেতিয়াৰ পৰা এই কামটোত মানে আগবঢ়ালে যেহেতু আপুনি লিখা মেলাৰ লগত জড়িত ব্যক্তি আছিল লিখা মেলা কৰাৰ পিছত আপুনি কেনেকৈ ভিডিঅ' কন্টেন্ট ৰাইটাৰ ভেৰি ইন্টাৰেষ্টিং বা ভিডিঅ'বোৰ আপুনি কি কন্টেন্ট লৈ পেলাই ৰেডি কৰে ইন্টাৰেষ্টিং কোৱেশ্চন ভিডিঅ' মোৰ দৰ্শকে চায় তাৰ কাৰণে মই দৰ্শকক ধন্যবাদ জনাইছো এটো পেজত ফেসবুক পেজত 69000 ন 69500 কিবা এটা মই কিনা দেখিলো ইমান সহজ কথা নহয় এটো মানুহে কিয় ভাল পায় মানুহে জানে তাত মোক ক'ব লগা নাই মানুহক মই ধন্যবাদ দিছো দৰ্শকক কিন্তু মই ভিডিঅ' কিয় বনাও আৰু এইটো আপুনি বৰ প্ৰাসংগিক প্ৰশ্ন কৰিছে ভিডিঅ' মই এই কাৰণে বনাও যে মই আই ওয়ান্ট টু ৰিচ পিপল মানুহৰ মাজলৈ মই যাব খোজো হয় ৰবীন্দ্ৰনাথৰ এটা কবিতা আছে নহয় এফাকি
মানুষের মাঝে আমি বাঁচিবার চাই ভূপেন হাজৰিকাই গাইছিলে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে কোনেনো ভাবিব কোৱা মোৰ জন্মৰ পিছত মই যেতিয়া মানে অলপমান বুজিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰাই আৰু প্ৰায় মানুহৰে এইটো থাকে তেতিয়াৰ পৰাই মোৰ হাবিয়াস যে মই মানুহৰ মাজত থাকিম মানুহৰ লগত থাকিম মানুহৰ কাৰণে কাম কৰিম নিজৰ কাৰণে জীয়াই নাথাকোঁ নিজৰ কাৰণেতো পশু পক্ষী জীয়াই থাকে গৰু ছাগলী হাঁহ কুকুৰা হাতী গড় বাঘ সি নিজৰ কাৰণে জীয়াই থাকে সি আন কাৰো কাৰণে জীয়াই নাথাকে একমাত্ৰ পৃথিৱীত মানুহে এটা প্ৰাণী যি আনৰ কাৰণে জীয়াই থাকিব পাৰে আনৰ কাৰণে জীয়াই থাকিব পাৰে গতিকে মই মানুহ হিচাপে অকল মোৰ কাৰণে জীয়াই নাথাকি মই চাওঁচোন মানুহৰ কাৰণে জীয়াই থাকিব পাৰোঁ নে নোৱাৰোঁ সেইটো মোৰ উদ্দেশ্য আছিল সেইকাৰণে মই লেখা মেলা কৰিছিলোঁ লেখা মেলা এইকাৰণেই কৰিছিলোঁ যে মোৰ লেখাটোৱে যাতে 10জন মানুহক প্ৰভাৱিত কৰিব পাৰে এতিয়া পৰিস্থিতিটো এনেকুৱা হৈ গ'ল যে মানুহে আজিকালি পেপাৰ নপঢ়ে আৰু পেপাৰ পঢ়ে কোনে যিসকলে পেপাৰ পঢ়ে তেওঁলোক ইণ্টেলেকচুৱেল ক্লাছ তেওঁলোকক জ্ঞান দিয়াৰ দৰকাৰ নাই তেওঁলোক অলৰেডি জ্ঞানী আপুনি মেছেজটো দিব লাগিব কাক যাৰ ব্ৰেইনটোৱে নেখেলে যাৰ মগজটোত সিমানখিনি কথা নুসুমায় গতিকে তাৰ ওচৰলৈহে আপুনি আপোনাৰ বাৰ্তাটো দিব বিচাৰে মই মোৰ কথা কৈছোঁ মই তাৰ ওচৰলৈ মোৰ বাৰ্তাটো দিব বিচাৰোঁ যাতে মোৰ কথাটোৱে 10জন মানুহক প্ৰভাৱিত কৰে এটা ভাল বাৰ্তা মই দিব পাৰোঁ আৰু সেই ভাল বাৰ্তাটোৱে তেওঁৰ জীৱনটোত কিবা এটা ইতিবাচক পৰিৱৰ্তন আনে সেইটো লিখি নহয় লিখিলে আপুনি সাংবাদিক হ'ব লিখিলে আপুনি লেখক হ'ব সাহিত্যিক হ'ব আপুনি নিজে হ'ব পাঠকৰ বৰ বেছি এটা উপকাৰ নহয় উপকাৰ কি হ'ব আৰু সামান্য উপকাৰ হ'ব কাৰণ লিখিলে আমাৰ অসমীয়া ভাষাত লেখাৰ ৰিচটো বৰ কম পৰিসৰটো বৰ কম এখন বাতৰি কাকত কিমান মানুহে পঢ়ে গতিকে আজিকালি বেছিভাগ মানুহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে আৰু যিহেতু ছ'চিয়েল মিডিয়াত বেছিভাগ মানুহ ইনভলভ হৈ থাকে সেইকাৰণে মোৰ ইচ্ছাটো হ'ল যে যিহেতু মোৰ ইণ্টেনশ্যনটো যিহেতু মোৰ টাৰ্গেটটো হৈছে মানুহটোক পৰিৱৰ্তন কৰা মানুহটোৰ মনত এটা ভাল বস্তুৰ খোৰাক দিয়া জ্ঞানৰে খোৰাক হওক চিন্তাৰে খোৰাক হওক ইতিবাচক কিবা এটা দিয়া গতিকে মই ভাবোঁ যে মই ফেচবুকত ভিডিঅ' বনালে মই ইভেন ইউটিউবত ভিডিঅ' কমকৈ দিওঁ ফেচবুকত বেছি দিওঁ কাৰণ ফেচবুকে কমন মানুহে বেছি ফেচবুক ব্যৱহাৰ কৰে গতিকে মোৰ কথাটো হ'ল যে কমন মানুহৰ মাজলৈ মোৰ মেছেজটো যাওক মোৰ বাৰ্তাটোৱে যাতে আন 10জন মানুহৰ জীৱনটোক কিবা এটা ইতিবাচক মেছেজ দিব পাৰে সেইকাৰণে মই ভিডিঅ' বনাওঁ খুব ভাল লাগে আপোনাৰ ভিডিঅ'ৰ মাজৰ পৰা মই এটা ভিডিঅ'ই মোক খুব প্ৰভাৱান্বিত কৰিছিল মই সেই ভিডিঅ'টোৰ বিষয়ে অকণমান আপোনাক সুধিব বিচাৰিম চব ভিডিঅ'ই চাওঁ কিন্তু তাৰ মাজৰ পৰা এটা ভিডিঅ'ই মোক প্ৰভাৱান্বিত কৰিছিল সেইটো হৈছে মানুহৰ টিআৰপি মনত আছেনে মানুহৰ টিআৰপি কেনেকৈ বঢ়াব পাৰি তাতে আপুনি বহুত বিশদভাৱে কৰিছিলে আলোচনা মই দৰকাৰ হ'লে আমাৰ দৰ্শকৰ কাৰণে celebration.com-ৰ দৰ্শকসকলৰ কাৰণে মই সেই ভিডিঅ'ৰ ক্লিপিংছ বা লিংকটো মই চিয়'ৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিম আৰু তাৰোপৰি মই আপোনাক এতিয়া সুধিব বিচাৰোঁ বা আপোনাৰ পৰা জানিব বিচাৰোঁ যে মানুহৰ টিআৰপিনো আচলতে কি এতিয়াও বিচাৰি আছে নেকি মানুহৰ টিআৰপি বা আপোনাৰ এতিয়া সেই মানুহৰ টিআৰপি যিটো আপুনি মানে থিম কৈছিলে বিশেষণ ইউজ কৰিছিলে আপুনি সেইটোত আপুনি এতিয়া কেনেধৰণে অনুভৱ কৰিছে আপোনাৰ টিআৰপিটো মানে এতিয়া কেনেকুৱা মানে আচলতে মানুহৰ টিআৰপি বোলা কোনো কথা নাথাকে কিন্তু আপুনি টিআৰপি মানে টেলি ৰেটিং পইণ্ট হয় সেই বিশেষণটো আপুনি ইউজ কৰিছিলে কিন্তু মোৰ খুব ভাল লাগিলে মই কৈছিলোঁ কি ভিডিঅ'টোত মই এইটো কথা কৈছিলোঁ যে যিহেতু ধৰি যাওক মানে যিহেতু এক ছেকেণ্ড হা এই ডিষ্ট্ৰেক্ট হৈ যায় মোৰ মানে ফোন আহিলে মই ডিষ্ট্ৰেক্ট হৈ যাওঁ মোৰ বৰ দিগদাৰ হৈ যায় তো মই কৈ আছিলোঁ যে মানুহৰ আচলতে টিআৰপি নাথাকে টিআৰপি হৈছে টেলি ৰেটিং পইণ্ট সেইটো টেলিভিছনৰ থাকে এটা টেলিভিছন প্ৰতিষ্ঠানৰ টিআৰপি কিমান তাৰ ওপৰত তেওঁলোক পপুলাৰ হয় নে নহয় সেইটো নিৰ্ভৰ কৰে সেই কথাটো মই কৈছিলোঁ যে মানুহৰ ক্ষেত্ৰতো খাটে আপুনি কিমান টকা আপোনাৰ আছে আপোনাৰ কিমান প্ৰতিপত্তি আছে বা আপুনি কিমান ডাঙৰ ডাঙৰ মানুহৰ লগত আপোনাৰ চিনাকি আছে সেই কথাটোৰ ওপৰত আমাৰ সমাজ ব্যৱস্থাত মানে মানুহৰ ওজনটো নিৰ্ভৰ কৰে আপোনাৰ মই এইটো মোৰ জীৱনত পাইছোঁ মই যেতিয়া সাংবাদিক হৈ আছিলোঁ আৰু মোৰ এটা বাতৰিয়ে যেতিয়া সমাজখনক প্ৰভাৱিত কৰে বা মোৰ বাতৰিটো মন্ত্ৰীৰ ওচৰলৈ যায় মোৰ বাতৰিটো অফিচাৰৰ ওচৰলৈ যায় গতিকে মোৰ বাতৰিটোৰ যিহেতু ওজন আছে সেইকাৰণে বহুত মানুহ মোৰ ওচৰত চিনাকি হ'বলৈ আহে নমস্কাৰ দিবলৈ আহে চাহ কাপ খাবলৈ আহে বন্ধুত্ব দেখুৱাবলৈ আহে গিফ্ট দিবলৈ আহে মই সাংবাদিক হৈ থাকোঁতে কোনো মানুহৰ কোনো গিফ্ট একচেপ্ট কৰা নাছিলোঁ সেইটো এটা বেলেগ কথা বাৰু যেতিয়া মই সাংবাদিকতা এৰি দিলোঁ পলিটিক্স মই জইন কৰা নাছিলোঁ মই মাজতে সাংবাদিকতা এৰি অলপ দিন ব্যৱসায় কৰিছিলোঁ দেখিলোঁ সেই একেখিনি মানুহৰ ব্যৱহাৰ মোৰ প্ৰতি পৰিৱৰ্তন হৈ গ'ল
আকৌ যেতিয়া মই ৰাজনীতিলৈ আহিলোঁ, অসম জাতীয় পৰিষদ দলত যোগদান কৰিলোঁ, আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল যে জাতীয় পৰিষদ কিজানি পাৱাৰলৈ আহি গ'ল, সেই একেখিনি মানুহ আকৌ আহি গ'ল। আকৌ সেইখিনি মানুহে মোক আকৌ সেই নমস্কাৰ, আকৌ সেই চালাম, আকৌ সেই প্ৰিয় ভাই বা দাদা, এইটো ব্যৱহাৰ। পাৰ্টি আকৌ ইলেকশ্যনত হাৰি গ'ল, আকৌ সেইখিনি মানুহ নাইকিয়া হৈ গ'ল। এতিয়া আকৌ সেইখিনি মানুহ নতুনকৈ জাতীয় পৰিষদৰ পপুলাৰিটি অকণমান বাঢ়িবলৈ ষ্টাৰ্ট কৰিছে, আকৌ সেইখিনি মানুহ আহিবলৈ আৰম্ভ কৰিছে। গতিকে মই এই কথাটো কৈছিলোঁ যে মানুহৰ TRPটো কি? মানুহৰ TRPটো হৈছে আপোনাৰ ইউটিলিটি কিমান, আপোনাক এজন মানুহে কিমান পৰ্যায়লৈকে ব্যৱহাৰ কৰিব পাৰে। তেওঁ দেখিছে যে আপোনাক মই এইটো পৰ্যায়লৈকে ব্যৱহাৰ কৰিব পাৰিম, আপোনাক এইটো পৰ্যায়লৈকে মোৰ উপকাৰত আনিব পাৰিম, সেই অনুপাতে তেওঁ আপোনাৰ লগত ব্যৱহাৰ কৰিব। সেইটোৱে মানুহৰ TRP। সঁচাকৈ খুব ভাল লাগিছিল সেইটো আপোনাৰ ছাবজেক্টটো, কিন্তু মই সেইকাৰণে আকৌ এবাৰ আপোনাক যিহেতুকে লাইভ লগ পাইছোঁ, গতিকে এবাৰ সুধিলোঁ। থেংক ইউ। আৰু আপুনি আমাৰ অসমীয়া নৱপ্ৰজন্মৰ কাৰণে কি ক'ব বিচাৰে? অকল মানে বৰা শইকীয়া গগৈ সেইসকল নহয়তো, সকলো। মই জিয়াউৰ ৰহমানো অসমীয়া, ময়ূৰীও অসমীয়া, বহুত আগৰৱালা আছে অসমীয়া, বহুত মানে অন্য, আজি বিহাৰৰ পৰা 100 বছৰ আগত আহিছে, হিন্দী কয়, আপুনি তেওঁক অসমীয়া বুলি নধৰিব নেকি? তেওঁৰ বিহাৰত আৰু এখন ঘৰ নাই। আমাৰ যিটো অসমীয়াৰ দৃষ্টিভংগী, আমাৰ অসমীয়াৰ দৃষ্টিভংগী হ'ল যে যাক ভাৰতৰ সংবিধানে, মানে ভাৰতৰ আইন ব্যৱস্থাই নাগৰিক হিচাপে স্বীকৃতি দিছে, আৰু যাৰ অসমৰ বাহিৰে দ্বিতীয় এখন ঘৰ নাই, যাৰ অসমৰ ভাষা, অসমৰ সংস্কৃতি, অসমৰ ঐতিহ্যৰ প্ৰতি সন্মান আছে, তেওঁ অসমীয়া। আমাৰ এইটো অসমীয়া ভাষাৰ সংজ্ঞা, আমাৰ দৃষ্টিভংগী এইটো। আৰু সেই দৃষ্টিভংগীত যিসকল মানুহ অসমীয়া বা যিসকল অসমবাসী, সেইসকল মানুহৰ ভৱিষ্যত কি? আজি চকুৰ যিটো পুঁজিবাদ, মই একেবাৰে পুঁজিবাদৰ বিৰোধীও নহয়, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগিব, কিন্তু আপুনি চাব আমাৰ ল'ৰাই এতিয়া চাকৰি নাপায়, আমাৰ ল'ৰাই ব্যৱসায় বাণিজ্য তেনেকৈ কৰিব নোৱাৰে। গতিকে আমাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৱে নৱপ্ৰজন্মটোক বৰ জাষ্টিছ দিয়া নাই। আমাৰ তাৰ কাৰণে আপুনি কি কৰিব লাগে বুলি ভাবে? আমাৰ নতুন প্ৰজন্মই তাকে কৈ আছোঁ, গভৰ্ণমেণ্টৰ পলিচি থাকিব লাগিব। এতিয়া মই গভৰ্ণমেণ্টত আহিলে মই কিমানখিনি ডেলিভাৰী দিব পাৰিম সেইটো সময়ে ক'ব, তেতিয়া আপোনালোকে বিচাৰ কৰিব। কিন্তু মোৰ মতে এইটো সম্ভৱ। আজি অসমত এটা ফৰ এক্সাম্পল, আমাৰ কাছাৰ কাগজ কল আৰু জাগিৰোড কাগজ কল, এই দুটা কাগজ কল অসমৰ দুটা ডাঙৰ ইণ্ডাষ্ট্ৰী আছিল। লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী বুলি ক'লে অসমত এই দুটাই আছিলে, আৰু দ্বিতীয় নাই। আমাৰ এই দুটা ইণ্ডাষ্ট্ৰী বচাব পৰা গ'লহেঁতেন, ইয়াৰ লগত প্ৰত্যক্ষভাৱে 5-6 হাজাৰ মানুহ জড়িত হৈ আছিল, কৰ্মচাৰী, কিন্তু ইনডাইৰেক্টলি কেইবা লাখ মানুহ জড়িত হৈ আছিল। 5-6 লাখ মানুহ, 4-5 হাজাৰ মানুহ এমপ্লয়ী আছিল, দুইটা মিলাই পেলাই প্ৰায় 6 হাজাৰ। আৰু 5-6 লাখ মানুহে তাত বাঁহ ছাপ্লাই দিছিলে, কোনোবাই বাঁহ ছাপ্লাই দিছিলে, কোনোবাই গাড়ীখন চলাইছিলে, কোনোবা গাড়ীখনৰ মালিক আছিলে, কোনোবা গাড়ীখনৰ লেবাৰ আছিলে, কোনোবাই বাঁহ খেতি কৰিছিলে, কোনোবাই বাঁহ কাটিছিলে। কিমান মানুহ জড়িত হৈ আছে, কিমান মানুহৰ জীৱন জীৱিকা এই এটা মাত্ৰ ফেক্টৰীৰ পৰা চলি আছিল। এই ফেক্টৰীটো গভৰ্ণমেণ্টে বন্ধ কৰি দিলে, আৰু বন্ধ কৰাৰ একো কাৰণ নাছিল, বন্ধ কৰি দিলে। এতিয়া সেই মাটিখিনি, এইবোৰ পলিটিকেল কথা কিন্তু সঁচা, সেই মাটিখিনিতে বিক্ৰী কৰিবলৈ সিদ্ধান্ত লৈছে। অলপ অলপকৈ মাটিখিনি প্ৰাইভেট পাৰ্টিবিলাকক, আৰু কোনে কিনিছে সেই মাটিবিলাক? বিশেষ একদম ডাঙৰ ক্ষমতাশালী মানুহে কিনি আছে। গতিকে আজি এই দুটা ফেক্টৰী যদি অসমত থাকিলেহেঁতেন, আমাৰ কিমান ল'ৰা ছোৱালী তাতে এংগেজ হৈ থাকিব পাৰিলেহেঁতেন। এতিয়া চৰকাৰৰ দায়িত্ব কি? চৰকাৰৰ দায়িত্ব হ'ল যে কাগজ কল দুটা নহয়, কাগজ কল আৰু 20টা কাগজ কল। অসমত কিমান কাগজ লাগে? আপোনাৰ অসমৰ নিচিনা ৰাজ্য উত্তৰ পূৰ্বাঞ্চলত কাগজ কল আৰু নাই। ত্ৰিপুৰাত এটা আছিলে, সেইটো বন্ধ কৰি দিলে। কাগজ কল লাগিব আমাক। এই যে আমি আজি লিখোঁ, এইখন যে টিচু পেপাৰ, এইবিলাক ক'ত প্ৰডাকশ্যন হয়? এইবিলাক বাহিৰৰ পৰা আহে। এইটো আমি ইয়াত প্ৰডাকশ্যন কৰিব নোৱাৰোঁ নেকি? আমাৰ কিমান ল'ৰা এংগেজ হৈ থাকিব পাৰিলেহেঁতেন? এই প্লাষ্টিকৰ বটলটো, এইটো আমি ইয়াত প্ৰডাকশ্যন কৰিব নোৱাৰোঁ নেকি? এইবিলাক সৰু সৰু কাম, এই কামবিলাক যদি আমি ইয়াত কৰিব পাৰিলোহেঁতেন, আমাৰ কিমান ল'ৰা ছোৱালী এংগেজ হৈ থাকিব পাৰিলেহেঁতেন? কিন্তু আমি সেইটো কৰা নাই। আমাৰ চৰকাৰৰ পলিচিয়ে এই বস্তুবিলাকক এনকাৰেজ নকৰে। আমাৰ কথা হ'ল এই কামবিলাক গভৰ্ণমেণ্টে কৰিব লাগিব। সেইকাৰণে যুৱ প্ৰজন্মক আপুনি যিটো প্ৰশ্ন কৰিছে, যুৱ প্ৰজন্মক কি আহ্বান জনাব? আহ্বাননো কি জনাম? যুৱ প্ৰজন্মই নিজে নিজকে সক্ষম কৰি তুলিব লাগিব, আৰু যুৱ প্ৰজন্মই এই কথাবিলাকৰ প্ৰতি ধ্যানো দিব লাগিব। আজি গভৰ্ণমেণ্টে কি কয়? গভৰ্ণমেণ্টৰ মানুহে কয় যে অসমখন আন্দোলন আৰু প্ৰতিবাদ এইবিলাকে চানি আছে কাৰণে ডেভেলপমেণ্ট হোৱা নাই। নহয়,
মানুহে আন্দোলন কৰিব লগা কিয় হয় প্ৰশ্নটো হ'ল মানুহে আন্দোলন কৰিব পৰা পৰিৱেশ আপোনালোকে দিয়ে কিয় আজি শিক্ষকবিলাক ৰাজপথত ওলাই আহিছে কিয় ওলাই আহিছে ভোকত ওলাই আহিছে আপুনি ভোকটো মাৰি দিয়ক তেওঁলোক ৰাজপথত ওলাই নাহে আজি বিভিন্নজনে অন্য আজি সেইদিনাখন ৰান্ধনীবিলাকে মানে আমাৰ কিহৰ ৰান্ধনী আছিলে তেওঁলোক সৰ্বশিক্ষাৰ যে মানে সৰ্বশিক্ষাৰ যে ৰান্ধনীসকল তেওঁলোকে আন্দোলন কৰিছে কিয় কৰিছে আন্দোলন তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে পোৱা নাই সেইকাৰণে আন্দোলন কৰিছে তেওঁলোকৰ প্ৰাপ্যখিনি আপুনি দি দিয়ক তেওঁলোকে আন্দোলন নকৰে গতিকে কথাবিলাক বৰ মানে কি ক'ম বৰ পাক লগা সৰলকে বুজিবলৈ হ'লে আমি এইটো কথাটো কওঁ যে গভৰ্ণমেণ্টে সকলোকে সংস্থাপন দিয়াটো সম্ভৱ নহয় এইটো কথা হয় আজি মুখ্যমন্ত্ৰীয়ে কৈছে গভৰ্ণমেণ্টে কৈছে 1 লাখ নিযুক্তি দি দিব 1 লাখ নিযুক্তি দিয়াটো বৰ সৰু কাম নহয় বৰ ডাঙৰ কাম কিন্তু মানুহক আপুনি সংস্থাপন দিব পাৰে সেইটোৱে কথা আপুনি অবৈধ কামবিলাক নকৰিব কয়লাৰ সিন্ডিকেটত মাহত 2000 কোটি টকাৰ অবৈধ লেনদেন হয় আপুনি কয়লাৰ সিন্ডিকেটটো নকৰিব সেই 2000 কোটি টকাটো যদি অসমৰ ৰাজকোষত জমা হয় মাহত 2000 কোটি টকা যদি আমাৰ ষ্টেট এক্সচেকাৰত জমা হয় তেতিয়াহ'লে কি হ'ব আমাৰ ষ্টেট এক্সচেকাৰ এটা পইচা পাব ৰাজকোষে এটা পইচা পাব তেতিয়া আপুনি ঋণ ল'ব নালাগে সিম্পল এই কথাবিলাক এটা কোনে কাক বুজাব এই কথাবিলাক আমাৰ celebration.com-ৰ সাবস্ক্ৰাইবাৰ সকলে বুজিব ভিউৱাৰ্ছ সকলে বুজিব মই আশা কৰোঁ এই কথাখিনি যাতে ৰাইজৰ মাজলৈ যায় আৰু ৰাইজে যাতে প্ৰত্যেকেই এজন মানুহে একো কৰিব নোৱাৰে অকলে কিন্তু অসমীয়াত এষাৰ কথা আছে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে ৰাইজে যেতিয়া একত্ৰিত হৈ গোটেইখিনি কথা বুজিব বা সেইমতে কামখিনি কৰিবলৈ আগবাঢ়িব তেতিয়া নিশ্চয় এইখিনিৰ ৰিজাল্টটো খুব ভাল হ'ব নহয় জানো হয় আৰু আপুনি এজন খুব সুদক্ষ বক্তা সেইকাৰণে ভিডিঅ'ত আমি গোটেইবোৰ কথা শুনি খুব ভাল পাওঁ আজি সেইকাৰণে আপোনাক গাধৰ লাইনত আমাৰ অনুষ্ঠানলৈ মাতি আনিছোঁ থ্যাংক ইউ কি কৈছিলে গাধৰ লাইন নাই এইটো আৰু গুগল কথা কৈছিল কওক লাইনটো অসম্পূৰ্ণ হৈ ৰ'ল অসমত বহুত ভাল বক্তা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ভাল বক্তা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিষয়টোত এজন ফেন যে তেওঁ এজন ভাল বক্তা হয় তেখেতৰ কথা শুনিও খুব ভাল লাগে মিছা কথাও ইমান ধুনীয়াকৈ কয় যে মিছা কথাটো সঁচা বুলি মানুহে মানে সহজতে মানে স্বাচ্ছন্দ্যে মানুহে একচেপ্ট কৰি লয় কিন্তু মোৰ কথা হৈছে বক্তাজনে মিছা কথা ক'ব নালাগিব সমাজখনক আপুনি মিছলিড কৰিব নালাগে সমাজক মিছলিড কৰিলে আপুনি তাৰ এদিন পৰিণাম পাব আৰু এনেকৈ যুগে যুগে মানুহে পাই গৈ আছে তাৰোপৰি যিহেতুকে আমি মেক্সিমাম আমাৰ celebration.com-ৰ কথা বৰ্তা অনুষ্ঠানত প্ৰায়ে এণ্টাৰটেইনমেণ্টৰ কথা পাতোঁ আজি অলপ কথাবোৰ ব্যতিক্ৰমী হৈছে ৰাইজে কেনেকুৱা পায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব তালৈ মই আশাৰে বাট চাই ৰৈছোঁ যিহেতুকে মই কৈ আছোঁ যে এণ্টাৰটেইনমেণ্টৰ লগত আমি জড়িত গতিকে আপোনাক সুধিব বিচাৰোঁ যে ৰাজনীতিৰ বাহিৰেও আপুনি আৰু কি কৰি ভাল পায় আপোনাৰ যিটো নিচা গান গাই লিখা মেলা কৰি নহয় গান মই পাব্লিকলি নাগাওঁ বাথৰুমত গাওঁ ঘৰৰ ভিতৰত গাওঁ পঢ়া শুনা কৰোঁ কেতিয়াবা আজিকালি কমিছে আজি মোৰ চকুৰ প্ৰব্লেম হৈছে আজিকালি খুব মানে মোবাইল পিটিকি থাকোঁ স্ক্ৰীনত চাই থাকোঁ গতিকে ৰাতি আন্ধাৰত মোবাইলটো পিটিকিব নালাগে মানে চাব নালাগে এই লাইটটোৱে এফেক্ট কৰে চকুৰ প্ৰব্লেম হৈছে কাৰণে অলপ কমিছে মোৰ পঢ়া শুনা কিন্তু পেপাৰখন ৰাতিপুৱা উঠি চাবলগীয়া হয় বৃত্তিৰ তাগিদাত কাৰণ মোৰ কামটোৱে এইটো যে কি ঘটিছে সমাজখনত চাই থাকিব লাগে পেপাৰখন মাজে মাজে চাওঁ হেডলাইন চাওঁ গোটেই পেপাৰখন পঢ়া কেতিয়াবা নহয়গৈ তাৰ বাহিৰে কেতিয়াবা কিতাপ চিতাপ পঢ়োঁ সেইটো কৰোঁ বিশেষ তেনেকৈ চখ বুলিবলৈ নাই ৰন্ধা বঢ়াত নাই একেবাৰে নাই মোক যি দিয়ে মই তাকে খাওঁ মোৰ মায়ে মোক মোৰ মাৰ দৃষ্টিত মই বিৰাট ভাল ল'ৰা এনেও মাকবিলাকে ল'ৰাবিলাকক বিৰাট ভাল পায় কিন্তু মোৰ মায়ে মোক কয় মানে আমি ভাই ককাই দুটা মোৰ ভাইটিৰ বিৰাট তাৰ আপত্তি মই এইটো নাখাওঁ মই সেইটো নাখাওঁ মোৰ এনেকুৱা নাই যে মই একো নাখাওঁ সেইটো নাই মই চব খাওঁ মোক যি দিব তাকে খাওঁ মই নোখোৱা বস্তুটো যদি মোক দিয়ে মই খাই দিম খাওঁতে মই সোৱাদটো নাপাম কিন্তু মই খাই দিওঁ মই না নকৰোঁ যে মই এইটো নাখাওঁ বুলি নকওঁ আৰু কি কৰি ভাল পায় কেতিয়াবা গান চান শুনো আজিকালি ভিডিঅ' চিডিঅ' চাওঁ কাৰ গান শুনি ভাল পায় গানটো শুনো এনেকুৱা কোনো চিলেক্টিভ কথা নাই কেনেকুৱা ধৰণৰ গান শুনি ভাল পায় মেলোডিয়াছ গান মই অকণ কম্পাৰেটিভলি বেছি ভাল পাওঁ য'ত মেলোডি থাকে চব ধৰণৰ শুনো তেনেকুৱা মোৰ মানুহটো মই মানে চিলেক্টিভ ক'তো নহয় মোৰ লাইফটো কেনেকুৱা আৰু মই ভাবোঁ যে মানুহৰ লাইফটো এনেকুৱাই হ'ব লাগে
মই মানে ফাকে ফাকে ওলাই যোৱা মানুহ মই গৈ দেখিলোঁ যে ইয়াতে এখন ৱাল এখন আছে ৱালখন এতিয়া মই পাৰ হৈ যাব লাগিব ৱালখনত খুন্দা লাগিব মই খুন্দা নালাগো মই ছাইডত ফুটাটো বিচাৰিম কোনফালে মই যাব পাৰি ওলাই গুচি যাব পাৰোঁ কাৰণ মই কাৰো লগত সংঘাতত যাবলৈ নাই মোৰ জীৱনে মোক এইটো শিক্ষা দিছে কাৰণ ৱালখন ভাঙিবলগীয়া হ'লে মোৰ বহুত এনাৰ্জি যাব সেইটো এনাৰ্জি মোৰ খৰচ কৰিবলগীয়া নাই মোৰ কথাটো হৈছে মই মোৰ টাৰ্গেটটো এচিভ কৰিব লাগে যেনেকৈ নহওক অবৈধ পন্থা মই নলওঁ মই অবৈধ কাম নকৰোঁ আজিলৈকে কোনো মানুহক মই ঘোচ দি পোৱা নাই কোনো মানুহৰ পৰা ঘোচ লৈ পোৱা নাই সেইটো কাম মই নকৰোঁ আৰু মই মানুহটো বিৰাট অভিমানী মই আপোনাক এটা কথা ক'লোঁ আপুনি মোৰ কথাটো নাৰাখিলে মই ছেকেণ্ড টাইম জীৱনত আপোনাক নকওঁ আপুনি মোক সন্মান নিদিলে মই আপোনাৰ ওচৰলৈ জীৱনত নাযাওঁ এইবোৰ কাম এইটো আছে কাৰণ সন্মান মানে আপুনি মোক বহুত সন্মান দি দিব নালাগিব মোৰ যিটো প্ৰাপ্য সন্মান সেইটো আপুনি মোক দিব লাগিব সেইটো মই আপুনি নিদিলে মই আপোনাৰ ওচৰলৈ নাযাওঁ আপুনি মোক ব্যৱহাৰ কৰিব নোৱাৰে যে আপোনাক মই আমুকটো বস্তু দিছোঁ মোৰ তাততো এইবিলাক অফাৰ আহি থাকে নহয় ইমান টকাৰ নামটো এমাউণ্টটো নকয় যে আপুনি এই কামটো কৰি দিব পাৰিব নেকি কৰিলে অমুকটো লাভ হ'ব আপোনাৰ মই নকৰোঁ আৰু টকাৰ প্ৰতি মোৰ অকণমানো লোভ নাই এইটো মোৰ পাৰ্চনেল লাইফত মোক জনাসকলে জানে টকাৰ প্ৰতি মোৰ কোনো লোভ নাই টকাৰে আপুনি মোক কিনিব নোৱাৰে এইটো নিজে কোৱা কথা নহয় সময় প্ৰমাণ কৰিব কিন্তু যিহেতু মোৰ লাইফষ্টাইলটো মানুহে দেখিছে একদম সিম্পল ভেৰি চিম্পল আৰু মোৰ বহুত টকা নাই কেৱল জীয়াই থাকিবৰ কাৰণে আৰু খাবৰ কাৰণে যিখিনি পইচা লাগে সেইখিনি হ'লে মোৰ হৈ যায় আৰু সকলোৰে সপোন থাকে আপোনাৰ কি সপোন আছে নিজৰ কাৰণে একো সপোন নাই এনেকুৱা নহয় যে মই একেবাৰে বহুত কিবা এটা হৈ যাম সেইটো নহয় জীৱনৰ নদীত নাওখন এৰি দিছোঁ কেৱল মোৰ এটাই ইচ্ছা যে মই যাতে দুজন মানুহৰ উপকাৰ কৰিব পাৰোঁ মই যাতে সমাজখনৰ কাৰণে কিবা এটা ভাল কৰি থৈ যাব পাৰোঁ নিজৰ সুখৰ কাৰণে এনেকুৱাও নহয় যে মই সমাজৰ কাৰণে ভাল কৰিম আৰু ভাল কৰিলে মানুহে মোক গামোচা দিব মোৰ তেনেকুৱা একো টাৰ্গেট নাই কেৱল আপোনাক মই যদি কিবা এটা উপকাৰ কৰি দিব পাৰোঁ মোৰ মনটো ভাল লাগে মই নিজে সুখ পাওঁ আৰু যিমান কাম মই কৰোঁ মই নিজৰ সুখৰ কাৰণে কৰোঁ মই কিবা এটা ভাল কাম কৰিলোঁ কাৰোবাক কিবা এটা উপকাৰ কৰিলোঁ বিনিময়ত মোৰ মনটো ভাল লাগিল যে নাই কিবা এটা ভাল কাম কৰিলোঁ অকল সেইটো কাৰণে তেনেকুৱা একো বিশেষ টাৰ্গেট নাই জীৱনৰ কি বুলি কয় জীৱনৰ মানে হেৰিত নদীত নাওখন সময়ৰ নদীত নাওখন এৰি দিছোঁ জীৱনৰ নাও যলৈকে গৈ থাকে আৰু মানে ঢৌ যিফালে যাব আচ্ছা আৰু এটা কথা বহুত মানুহে কথাটো বুজি নাপাব মানুহে ভাবে মানুহৰ মনত এটা কথা সদায় মানুহৰ মনত কল্পনা আহি থাকে যে মই মৰিলে কি হ'ব মই মৰিব নিবিচাৰোঁ মোৰ তেনেকুৱা একো কথা নাই মোক যদি এই মুহূৰ্তত মানে মই মৰিব লাগে মই মৰিবৰ কাৰণে ৰেডি আছোঁ আৰু তাৰ কাৰণে মোৰ একো ৰিগ্ৰেট নাই যে মোৰ অমুকটো কাম নহ'ল তমুকটো কাম নহ'ল আৰু মোৰ এই ফিলচফিটো কিয় আহিল মই এটা কবিতা সৰুতে পঢ়িছিলোঁ যে মই মৰিলেও দিন গ'লে ৰাতি হ'ব জোনবেলি ওলাই থাকিব গছত ফুলিব ফুল নিজ বাটে নক্ষত্ৰ কৰিব যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা চাগে সেই কবিতাটোৰ মোৰ জীৱনত সাংঘাতিক এটা এফেক্ট আছে মানে প্ৰভাৱ আছে সেইটো কি হয়তো ছাপ'জ মই যে এটা মানুহ এই গোটেই ইমান ডাঙৰ পৃথিৱীখনত আছোঁ কিমানজনেনো জানে যিহেতু মই মৰি গ'লেও সমাজখনৰ বহুত ডাঙৰ একো ক্ষতি নহয় মোৰ মায়ে অলপ দিন কান্দিব মোৰ দেউতাই অলপ দিন কান্দিব মোৰ পৰিয়ালৰ অন্য মানুহসকলে মোৰ বাকীসকলে অলপ দিন কান্দিব আৰু এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া মানুহ মৰিবই লাগিব গতিকে মোৰ কথাটো হ'ল যে মই আমুকটো নাপালোঁ বুলিয়েই মই বহুত কিবা এটা অশান্তি কৰি দিম সেইটো নহয় নাপালোঁ আৰু মই আমুকটো কৰিবই লাগিব তেনেকুৱা নহয় মই কৰিবলৈ চেষ্টা কৰিম কৰিব নোৱাৰিলে এইটোক লৈ পেলাই মোৰ ৰিগ্ৰেট নাই মোৰ যিখিনি সামৰ্থ্য আছে মোৰ যিখিনি কেপাচিটি আছে সেইমতে মই কৰি গৈ থাকিম মোৰ লাইফৰ এইটো ফিলচফি অশেষ ধন্যবাদ ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে আপোনালোকেও নিশ্চয় শুনি খুব ভাল পাইছে কিন্তু আমি আহি অনুষ্ঠানৰ শেষত উপস্থিত হৈছোঁহি celebration.com-ৰ কিছুমান নিয়ম আছে সেই নিয়মটো আপুনি ভাঙি যাব নোৱাৰে সেই নিয়মটো হৈছে আমাৰ অনুষ্ঠানলৈ অহা প্ৰত্যেকজন অতিথিয়ে আমাৰ প্ৰশ্ন কেইটামানৰ উত্তৰ দিয়ে খুব বেছি টাফ কুৱেশ্যন নহয় একদম সাৰপ্ৰাইজিং কুৱেশ্যন এটা সেন্টেন্সত ক'ব লাগে গতিকে আপোনাকো মই সেইকেইটা প্ৰশ্ন সুধিব বিচাৰিম প্ৰথমটো প্ৰশ্ন হৈছে ভগৱান ক'ত আছে এটা বাক্যত ক'ব লাগে ভগৱান ক'ত আছে ভগৱানটো কোনো দেখা নাই আপোনাৰ মতে ভগৱান কোনেও দেখা নাই ভগৱান মানুহৰ মাজতে আছে মানে মানুহৰ ভিতৰতে ভগৱান আছে ভগৱানৰ অনুভৱ ভগৱান বুলি কোনো সত্তা নাই মানে কোনো বস্তু নাই এনেকৈ যে অমুকটো ভগৱান এইটো নহয় ভগৱান এটা এনেকুৱা বস্তু এটা যিটো কোনেও নেদেখে
চাওক মই এটা জাষ্ট এটা আপোনাক নাই উত্তৰটো দীঘল হ'ব মঙলদৈত নে তেজপুৰত উইংছ অফ ফায়াৰ কিতাপখনত লিখিছে এই কথাটো APJ আব্দুল কালামে লিখিছে তেওঁ মঙলদৈত আহিছিল নে তেজপুৰত আহিছিল নে মঙলদৈ কলেজত তেজপুৰত এজনী ছোৱালীয়ে তেওঁক সুধিছিল যে ভগৱান আছেনে আপুনি কি ভাবে আপুনিতো ইমান ডাঙৰ এজন চাইণ্টিষ্ট তেতিয়া APJ আব্দুল কালামে কৈছিলে যে এই টেবুলখন যে এখন কোনে বনাইছে ছাত্ৰীজনীয়ে উত্তৰ দিলে যে কোনোবা এজনে বনাইছে মিস্ত্ৰীয়ে এই ঘৰটো কোনে বনাইছে কোনোবা এজন দুজন পাঁচজন মানুহে বনাইছে এই যে প্ৰতিষ্ঠানটো এই যে কলেজখন কোনোবাইতো বনাইছে স্থাপন কৰিছে গতিকে পৃথিৱীখনটো কোনোবাই বনাব লাগিব সেই বনোৱাজন ব্যক্তি হ'ব পাৰে এটা সত্তা হ'ব পাৰে এটা 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 অনুভৱ হ'ব পাৰে কিবা এটাতো আছে মোৰো একেই অনুভৱ যে এটা সত্তা আছে যিটো সত্তাই পৃথিৱীখন চলায় আৰু সেই সত্তাটো অদম্য শক্তিশালী সত্তা আৰু এটা সময়ত গৈ পেলাই মানুহ সেই সত্তাত বিলীন হৈ যাব লাগিব মই হিন্দু শাস্ত্ৰ ইছলামৰ শাস্ত্ৰ মুছলমানৰ শাস্ত্ৰ সুফিজমৰ প্ৰাইমাৰী কথাবিলাক মই পঢ়িছোঁ খ্ৰীষ্টান ধৰ্মৰ প্ৰাইমাৰী কথাবিলাক দেখিছোঁ সকলোৱে একে কথাই কৈছে যে এটা সত্তা আছে যিটো সত্তাত গৈ এদিন মানুহ বিলীন হ'ব লাগিব আৰু সেই সত্তাৰ প্ৰতি মোৰ মই মানে নতমস্তক সেই সত্তাটোৰ প্ৰতি অশেষ ধন্যবাদ ইমান ধুনীয়াকৈ কথাখিনি কৈছে নহয় যদি কোনোবা সত্তাৰ আগত আপুনি নতমস্তক হৈ নাথাকে তেতিয়াহ'লে আপুনি অতি মানৱ হ'ব লাগিব আপুনি বহুত পাৱাৰফুল হ'ব লাগিব যাৰ এনেকুৱা পাৱাৰ হ'ব লাগিব যে মই কেতিয়াও মৰি নাযাওঁ মইতো মৰিব লাগিব যিহেতু মই মৰিব লাগিব মানে মৰাটো ডেথ ইটছেল্ফ ইজ আ চাৰেণ্ডাৰ হয়নে গতিকে যিহেতু মই মৰিব লাগিব গতিকে মই এদিন চাৰেণ্ডাৰ কৰিবই লাগিব আৰু যিহেতু মই চাৰেণ্ডাৰ কৰিবই লাগিব কোনোবা এটা শক্তিৰ আগত মই চাৰেণ্ডাৰ কৰিব লাগিব আৰু সেই শক্তিটো মোতকৈ বেছি পাৱাৰফুল হ'ব লাগিব ক্লিয়াৰ হৈছে নে পইণ্টটো গতিকে মোৰ দৃষ্টিত ভগৱান সেয়া খুব সুন্দৰ তাৰ পিছৰ প্ৰশ্নটো আপোনাৰ কাৰণে প্ৰেম মানে কি অনুভূতি অনুভৱ দৃষ্টিভংগী আপোনাৰ প্ৰিয় ৰং ভাবিব লাগিব তেনেকুৱা একো প্ৰিয় ৰং নাই বগা কালাৰ মই ভাল পাওঁ তাৰোপৰি মই ব্লু কালাৰটো ভাল পাওঁ সময় সাপেক্ষে মোৰ ৰঙৰ ধাৰণাটো সলনি হয় সময় সাপেক্ষে আৰু যদি আপোনাক ক'ৰবালৈ যাবলৈ দিয়া হয় আমি জানো আপুনি বহুত ব্যস্ত মানুহ আপোনাক ফোন বন্ধ কৰি অকলে ক'ৰবালৈ পঠিওৱাটো অসম্ভৱ আৰু আপুনি যোৱাটো অসম্ভৱ তথাপিও অলপ সময়ৰ কাৰণে যদি আপোনাক কল্পনা কৰিবলৈ দিয়া হয় যে আপোনাক ফোনটো নিবলৈ দিয়া নহয় আৰু আপোনাক অকলে পঠিওৱা হৈছে ক'ৰবালৈ কলৈ যাব বিচাৰিব আৰু কি কৰিব এটা জেগা আছে কওক এখন নাও হ'ব লাগিব নাও নহ'লেও হয় মুঠতে মোৰ কল্পনাটো হ'ল যে মানে বাঁহেৰে বনোৱা যে হেৰি থাকে অলপমান ছাটাই টাইপ বস্তু থাকে যিখন ডুবি নাযায় আৰু ব্ৰহ্মপুত্ৰ নদীৰ উমানন্দ ঠিক সেইখিনি জেগাত নদীৰ মাজত নি পেলাই মোক নাওখনত এনেকৈ মই শুই থাকিম তাৰমানে মই মানুহটো এনেকৈ শুই যাম ওপৰলৈ চাই থাকিম আৰু নাওখন মেলি দিব লাগিব এইটো এটা কল্পনা মোৰ সদায় আছে যে মই যদি এনেকৈ থাকিব পালোঁ হয় অলপ দেৰি চিৰদিনৰ কাৰণে নহয় য'ত গৈ থাকিলোঁ এদিন দুদিন যদি ব্ৰেক এটা মানে আৰু মোৰ এইটো কল্পনা যদি মোক কোনোবাই ক'ৰবাত পঠিয়াব খোজে তালৈকে পঠিয়াই দিম মই একদম বিৰাট সুখী ফোন নেটৱৰ্ক এইবিলাকৰ কুৱেশ্যন দৰকাৰ নাই আপোনাক অকলে পঠিয়াব পাৰিম ফোনটো মোৰ মজবুৰি এইটো মই ল'বই লাগে উপায় নাই এইটো নহ'লে নহয় গতিকে আপুনি তালৈ যাব বিচাৰে নহয় জানো ঠিক আছে আমি ভিডিঅ'টি ইমানতে শেষ কৰিব বিচাৰিম আপুনি আৰু কিবা ক'ব বিচাৰিব নেকি নাই একো ক'বলৈ নাই ময়ূৰীৰ ভিডিঅ' মই চাইছোঁ ভাল লাগে ধুনীয়া ধুনীয়া আৰু ময়ূৰীক মই শুভেচ্ছা জনালোঁ ময়ূৰী মোৰ এগৰাকী ভাল ভাইটিৰ ভণ্টি গতিকে ময়ূৰী মোৰ ভণ্টিৰ দৰে ভাল লাগিল থেংক ইউ ছ' মাছ আপুনি আহিলে ইমানখিনি সময় আমাক দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ যি যাত্ৰা ৰাজনীতিৰ হওক বা আপোনাৰ যি কৰ্মজীৱনৰ এই যাত্ৰা সদায় সফল হওক আমি তাৰেই কামনা কৰিছোঁ আৰু celebration.com প্ৰত্যেকজন দৰ্শকৰ তৰফৰ পৰা মই আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্ট আমাৰ কাৰণে অশেষ মানে বহুত কিমতি হয় গতিকে কমেণ্ট কৰিব কেনেকুৱা লাগিলে সেইটো জনাব আৰু মই আগতে যেনেধৰণে ক'লোঁ TRPৰ কথা ক'লোঁ TRPৰ মই লিংক মই ডেছক্ৰিপশ্যনত দিম আৰু জিয়াউৰ দাক যদি আকৌ পুনৰবাৰ লগ পাব বিচাৰে বা আৰু যদি মোৰ কিবা কথা সুধিবলগীয়া থাকি গ'ল যিহেতুকে মই আগতীয়াকৈ আপোনালোকক জনোৱা নাছিলোঁ যে মই এনে এজন ব্যক্তিক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম গতিকে যদি আৰু কিবা কুৱেশ্যনছ সুধিব লগা থাকে তেতিয়াহ'লে কাইণ্ডলি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আমি দ্বিতীয়বাৰ তেখেতক লগ পালে সেইবোৰ প্ৰশ্ন সুধিম বুলি আপোনালোকক কথা দিলোঁ তেতিয়ালৈকে আমি বিদায় লৈছোঁ ধন্যবাদ